Out came his medical books, and a feverish reference to index began. What poison did you say, sir? Barium carbonate. Ah, yes. Barium salts. Ah, barium carbonate. Symptoms, paralysis, treatment, injections of. Just a minute, sir. I'll bring my syringe and the medicine. গতিকে কি হ'ল সেই চিকিৎসকজনে পশু চিকিৎসকজনে নিজৰ যি চিকিৎসা বিজ্ঞানৰ কিতাপ তেওঁ সেই চিকিৎসা বিজ্ঞানৰ কিতাপ উলিয়ালে আৰু তাত যি সূচীপত্ৰ আছে য'ত লিখা থাকে কোন পেজত কি আছে তেওঁ তাতে চাবলৈ ধৰিলে তেওঁ লিখকক এবাৰ সুধিলে যে আপুনি কি বিষয়ৰ কথা কৈছিল লিখকে ক'লে বেৰিয়াম কাৰ্বনেট তাৰপিছত তেওঁ বিচাৰি চালে বেৰিয়াম সল্টছ তাতে তেওঁ দেখিলে বেৰিয়াম কাৰ্বনেট খালে কি সিম্পটম হ'ব লক্ষণ কি হ'ব পেৰালিসিস আৰু ট্ৰিটমেন্ট হল ইনজেকশনস অফ কিবা ইনজেকশন দিব লাগিব গতিকে এইখিনি জনাৰ পিছত তেওঁ লিখকক ক'লে যে আপুনি 1 মিনিট ৰক মই কি কৰিম মই সিৰিঞ্জ আৰু মেডিচিনখিনি লৈ আহোঁ A dash back to the car, Bruno still floundering about on his stumps, but clearly weakening rapidly, some vomiting, heavy breathing with heaving flanks and gaping mouth. তাৰপিছত লিখকে লৰালৰিকৈ গাড়ীৰ ওচৰলৈ গ'ল য'ত ব্ৰুনো আছে ব্ৰুনোই তেতিয়াও নিজৰ যিখিনি অংশ অলপ লৰচৰ কৰিব পাৰে সেইখিনি বৰ কষ্টৰে কি কৰি আছে এইখিনিৰ পৰা লৰচৰ কৰি আছে বাট স্পষ্টকৈ হি লাহে লাহে আৰু বেছি দুৰ্বল হৈ গৈ আছিল some vomiting অলপ অলপ হি বমি কৰিছিল হি ঘন ঘনকৈ উশাহ লৈছিল আৰু তাৰ যি ফ্লেংক এৰিয়া আছিল অৰ্থাৎ তাৰ যি দুইফালৰ পিঠিৰ দুইফালৰ অংশ আছিল তাত হি বৰ কষ্টৰে লৰচৰ কৰি আছিল মানে উশাহ নিশাৰ সময়ত যে লৰচৰ হয় সেই কষ্টৰে কৰি আছিল আৰু তাৰ মুখখন বহল হৈ গৈছিল গতিকে এনেকুৱা অৱস্থাত লিখকে তাক পাইছিল Hold him everybody in goes the hypodermic Bruno squeals 10 cc of the antidote enters his system without a drop being wasted সকলে তেওঁক ধৰিলে তাৰপিছত ব্ৰুনোক বেজিটো দিয়া হ'ল ব্ৰুনোই চিঞৰিলে 10 cc পৰিমাণৰ অৰ্থাৎ এইটো যিমানখিনি ইনজেকশন দিয়া হয় তাৰ পৰিমাণ 10 cc মানে 10 মিলিলিটাৰ 10 মিলিলিটাৰ পৰিমাণৰ প্ৰতিষেধক অলপো এক টোপালো নষ্ট নোহোৱাকৈ ব্ৰুনোৰ দেহত সোমাল 10 minutes later condition unchanged 10 মিনিট পিছত ব্ৰুনোৰ অৱস্থাৰ একো পৰিৱৰ্তন নহল another 10 cc injected তাৰপিছত আৰু 10 cc পৰিমাণৰ আৰু এটা ইনজেকশন ব্ৰুনোক দিয়া হ'ল 10 minutes later আৰু 10 মিনিট পিছত breathing less torturous এইবাৰ তাৰ যেটো ব্রিদিং আছিল উশাহ নিশা হেতু আগতে যিমান কষ্টকৰ আছিল সাউন্ড হৈ আছিল এইটো এই কষ্টটো কিছু পৰিমাণে কমিল Bruno can move his arms and legs a little although he cannot stand yet Bruno নিজৰ ভৰি এইবোৰ অলপ লৰচৰ কৰিব পাৰে যদিও হি এতিয়ালৈকে থিয় হ'ব নোৱাৰে 30 minutes later Bruno gets up and has a great feed আধা ঘণ্টামান পিছত ব্ৰুনোই থিয় হ'ল আৰু খুব ভালকৈ খালে He looks at us disdainfully as much as to say what's barium carbonate to a big black bear like me Bruno is still eating অৰ্থাৎ ব্ৰুনোয়ে যেন বাকিবোৰৰ পিনে চাইকৈ আছে মোৰ দৰে কলা ভালকেটাৰ কাৰণে বেৰিয়াম কাৰ্বনেট কি বস্তু একোই নহয় ব্ৰুনোই তেতিয়াও খাই আছে Another time he found nearly 1 gallon of old engine oil which I had drained from the sump of the Studebaker and was keeping as a weapon against the inroads of termites আৰু এবাৰ কি হ'ল লিখকৰ এটা Studebaker গাড়ী আছিল Studebaker হল এটা আমেৰিকান গাড়ী নিৰ্মাতা কোম্পানী আছিল যে হক Studebaker গাড়ীৰ পৰা লিখকে কি কৰিছিল পুৰণি ইঞ্জিন অইল মানে ইঞ্জিনৰ তেল উলিয়াই ৰাখিছিল কিহকানে ৰাখিছিল তেও হেবোৰেদি উইপৰুৱা মাৰিব হেই কাৰণে হেবোৰ ৰাখি দিছিল গতিকে এই 1 গেলন পৰিমাণৰ পুৰণি ইঞ্জিন অইল ব্ৰুনোই পাইছিল আৰু কি কৰিছিল হি promptly drank the lot তেও হেই গুটেইখিনি ইঞ্জিন অইল ব্ৰুনোই খাই দিছিল but it had no ill effects whatever
কিন্তু ইয়াৰ কোনো বেয়া প্ৰভাৱ ব্ৰুনোৰ ওপৰত পৰা নাছিল মানে ব্ৰুনোৰ একো হোৱা নাছিল The months rolled on and Bruno had grown many times the size he was when he came. এনেকৈ সময় পাৰ হৈ গৈ থাকিল আৰু ব্ৰুনো বহুখিনি আকাৰত বাঢ়ি গ'ল মানে সি বহুত ডাঙৰ হৈ গ'ল সি প্ৰথমতে অহাৰ সময়ত যিমান ডাঙৰ আছিলে তাৰ আকাৰ তাতকৈ বহু গুণ বেছি ডাঙৰ হৈ গ'ল He had equaled the Alsatians in height and had even outgrown them. সি আকাৰত লিখকৰ ঘৰত এলচেচিয়ান জাতৰ কুকুৰ আছিল সেই এলচেচিয়ান কুকুৰবোৰতকৈও সি উচ্চতাত মানে বেছি ওখ হৈ গ'ল আনকি সিহঁততকৈও সি বেছি বাঢ়ি গ'ল বেছি আকাৰত ডাঙৰ হৈ গ'ল But was just as sweet, just as mischievous, just as playful. কিন্তু সি আগৰ দৰেই মৰমীয়াল হৈ থাকিল আগৰ দৰেই দুষ্ট হৈ থাকিল আৰু আগৰ দৰেই খেলা-ধূলা কৰা বিধৰেই হৈ থাকিল And he was very fond of us all. আৰু সি আমাৰ সকলোৰে বৰ প্ৰিয় আছিল Above all, he loved my wife and she loved him too. কিন্তু সৰ্বোপৰি সকলোতকৈ বেছি সি মোৰ পত্নীক বেছি ভাল পাইছিল আৰু তাইও ব্ৰুনোক বৰ ভাল পাইছিল She had changed his name from Bruno to Baba, a Hindustani word signifying small boy. তাই কি কৰিছিল তাই ব্ৰুনোৰ নামটো চেঞ্জ কৰি দিছিল পৰিৱৰ্তন কৰি দিছিল আৰু নাম ৰাখিছিল বাবা বাবা হ'ল এটা হিন্দুস্তানী শব্দ যাৰ অৰ্থ হ'ল সৰু ল'ৰা And he could do a few tricks too. আৰু সি কেইটামান খেলো দেখুৱাব পাৰিছিল At the command Baba wrestle or Baba box, he vigorously tackled anyone who came forward for a rough and tumble. তাক যদি কমান্ড দিয়া হৈছিল অৰ্থাৎ তাক যদি কোৱা হৈছিল যে বাবা তুমি মল্লযুদ্ধ কৰাচোন নাইবা বাবা তুমি বক্সিং কৰাচোন তেনেহলে সি তাৰ সন্মুখত কোনোবাই আগুৱাই আহিলে তাক ধৰি কি কৰিব পাৰিছিল বগৰাই দিব পাৰিছিল Give him a stick and say Baba hold gun and he pointed the stick at you তাক যদি তুমি এটা লাঠি দিয়া আৰু যদি কোৱা বাবা বন্দুক ধৰাচোন তেনেহলে সি লাঠিডালকে বন্দুকৰ দৰে কাৰবাৰ পিনে টুৱাব পাৰিছিল Ask him Baba where is baby and he immediately produced and cradled affectionately a stump of wood which he had carefully concealed in his straw bed তাক যদি কোৱা হয় বাবা কেঁচুৱা ক'ত আছে তেনেহলে সি তাৰ যি খেৰৰ বিছনা আছে বিছনাৰ তলত এটা কাঠৰ টুকুৰা লুকুৱাই ৰাখিছে সেই টুকুৰাটো লগে লগে উলিয়াই আনিব আৰু উলিয়াই আনি সেই টুকুৰাটোকে কুলাত লৈ কেঁচুৱাৰ দৰে নিচুকাব পাৰিছিল But because of the tenant's children, poor Bruno or Baba had to be kept chained most of the time. কিন্তু ওচৰ চুবুৰীয়া যিবোৰ ল'ৰা ছোৱালী আছে যেহেতু বাবা বহুত ডাঙৰ হৈ গৈছে আকাৰত গতিকে সেই ব্ৰুনো বা বাবাক বেছিভাগ সময় কি কৰিব লগা হৈছিল হিকলিৰে বান্ধি থব লগা হৈছিল বাকিবোৰ ল'ৰা ছোৱালীবোৰৰ নিৰাপত্তাৰ কাৰণে Then my son and I advised my wife and friends advised her too to give Baba to the zoo at Mysore. পৰৱৰ্তী সময়ত মোৰ লৰাই অৰ্থাৎ লিখকৰ লৰাই আৰু লিখকে নিজেই আৰু লগতে তেওঁলোকৰ যিবোৰ বন্ধু বান্ধৱ আছে সকলোৱে মিলি লিখকৰ পত্নীক পৰামৰ্শ দিলে যাতে বাবাক কি কৰা হয় মহীশূৰত যিখন চিৰিয়াখানা আছে সেই চিৰিয়াখানাত দি দিয়া হয় He was getting too big to keep at home. He ঘৰত ৰাখিব পৰাৰ জুখাৰে বেছি ডাঙৰ হৈ গৈছিল অৰ্থাৎ হি আকাৰত ইমান ডাঙৰ হৈ গৈছিল যে তাক ঘৰত ৰখাটো সম্ভৱ নাছিল আৰু After some weeks of such advice, she at last consented. কেইবা সপ্তাহ এনেকৈ উপদেশ দিয়াৰ পিছত অৱশেষত লিখকৰ পত্নীয়ে এইটোত ৰাজি হৈছিল সন্মত হৈছিল Hastily and before she could change her mind, a letter was written to the curator of the zoo. তেতিয়া লগে লগেই লিখকৰ পত্নীয়ে যাতে আকৌ মন পৰিৱৰ্তন নকৰে মাইন্ড চেঞ্জ নকৰে তাৰ আগতেই চিৰিয়াখানাৰ যি ইনচাৰ্জ আছে দায়িত্বত আছে কিউৰেটৰ বুলি কোৱা হয় তেওঁৰ ওচৰলৈ এখন চিঠি লিখা হ'ল
Did he want a tame bear for his collection? He replied yes. তেওঁ খুদা হ'ল যে তেওঁ পোহনীয়া ভালুক এটা নিজৰ চিৰিয়াখানাত ৰাখিব নেকি? তেখেতৰ পৰা উত্তৰ আহিল হয় বুলি। The zoo sent a cage from Mysore in a lorry, a distance of 87 miles, and Baba was packed off. তেতিয়া সেই চিৰিয়াখানাৰ পৰা অৰ্থাৎ মাইচৰৰ যিখন চিৰিয়াখানা আছে তাৰ পৰা ট্ৰাকেদি এটা পিঞ্জৰা পঠাই দিয়া হ'ল আৰু এই 87 মাইল যি ডিষ্টেঞ্চ আছে অৰ্থাৎ লিখকৰ ঘৰৰ পৰা মাইচৰ চিৰিয়াখানালৈ এই 87 মাইলৰ যি দূৰত্ব আছে সেই দূৰত্ব অতিক্ৰম কৰি অৱশেষত বাবাক কি কৰা হ'ল সেই চিৰিয়াখানালৈ পঠাই দিয়া হ'ল। We all missed him greatly, but in a sense we were relieved. আমি সকলোৱে তাক বৰকৈ মনত কৰিছিলোঁ। অৰ্থাৎ তেওঁলোক সকলোৱে বাবা যোৱাৰ পিছত বাবাক বৰকৈ মিছ কৰিছিল, কিন্তু আনফালেদি আমি সকলোৱে কি হৈছিলোঁ সকাহ পাইছিলোঁ। My wife was inconsolable. মোৰ পত্নীক সান্তনা দিব পৰা অৱস্থা নাছিল, অৰ্থাৎ তাই শোকত একেবাৰে ম্ৰিয়মান হৈ পৰিছিল। She wept and fretted. তাই কেৱল কান্দিছিল আৰু বেজাৰ মনত থাকিছিল। For the first few days she would not eat a thing. প্ৰথম কেইদিন তাই একোকে খোৱা নাছিল। Then she wrote a number of letters to the curator. তাৰপিছত তাই চিৰিয়াখানাৰ কিউৰেটৰলৈ কেইবাখনো চিঠি লিখিছিল। How was Baba? বাবা কেনে আছে এইবোৰ সুধি চিঠি লিখিছিল। Back came the replies. আৰু তেতিয়া তাৰে পৰা উত্তৰ আহিছিল। Well, but fretting. He refuses food too. তাৰে পৰা উত্তৰ আহিছিল যে বাবা এনেই ভালেই আছে, কিন্তু সি বৰ বেজাৰ মনত থাকে আৰু সি খোৱা লোৱাও বাদ দিছে, মানে তেনেকৈ ভালকৈ খোৱা লোৱাও নকৰে। Thank you for watching.